দেশত শিক্ষাৰ কাৰণে ইমান ডাঙৰ আন্দোলন চলি আছে আৰু আমাৰ দুটা জনপ্ৰিয় সিংৰাই বোলে গমে পোৱা নাই গানটো শুনিয়ে পোৱা নাই কেতিয়াবা বিয়া বিহুত উপায় নাপায় শুনা যায় আহি কাণত পানী ঢালো কিছুমানে কৈ আছে যে বয়কট কৰিব লাগে বয়কট কিয় কৰিব লাগে কোনোবাই শুনে নেকি ইহঁতৰ গান যদি শুনে সেইটো বেলেগ আৰু আমিতো নুশুনো এই ভুল নকৰো অটোৱালাই অটো চলাই একো গমে পোৱা নাই আৰু এজনে মাছলৈ যায় বাকি সকলোৰে কাম বন নাই বুলি ভাবিছে মাইক্ৰোফোনটো হাতত লৈ মাছে অটোই গাই থাকিলে হ'ল পঢ়ি শুনি কি কৰিব মোৰ ঘৰ চম্ভালিছো মই চাকৰি কৰোঁ মই গানৰ লগত জড়িত মই গানত ব্যস্ত হৈ আছো গতিকে কক্ৰচৰ লগত ব্যস্ত হৈ থকাটো একেবাৰে প্ৰয়োজনীয় নহয় মোৰ কাৰণে আৰু যিসকলে সময় এইবিলাকত তেওঁলোকে নিজেই গম পাব আচলতে সময়ৰ মূল্যটো কিমান আচলতে আমি মানুহবিলাক শ্ৰমমুখী যেতিয়া হ'ম তেতিয়া নিজে গম পাম উপলব্ধি কৰিম আমি কিমান সময় বৰবাদ কৰিলোঁ কিছুমান অলাগতিয়াল কথা কিছুমান গতিকে এইবিলাকত সময় নষ্ট নকৰি নিজৰ কাম কৰিব লাগে যিবিলাক তেওঁলোকে সপোন দেখিছে যিবোৰ ভাবি থৈছে মনত সেইবোৰ সাৰ্থক কৰিবৰ কাৰণে